নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আপোনালোকৰ কৃপাত। আৰু বৰ্তমান লাহে লাহে কোভিড পৰিস্থিতি অলপমান ভাল হৈ আহিল আৰু সেইকাৰণে সকলো মানুহে অলপ চলপকৈ চলা ফুৰা কৰা আৰম্ভ কৰিছে আৰু সেইকাৰণে ময়ো ভাবিলোঁ অকণমান খাবৰ কাৰণে যাওঁ, যিহেতু পৰিস্থিতি অলপ হ'লেও ভাল হৈছে আৰু ভেকচিনো লোৱা হ'ল আৰু মাস্কখন মেইন কথা ইউজ কৰাটো। সেইকাৰণে আজি মই অকণমান ওলাই যাওঁ বুলি ভাবিলোঁ। আমাৰ ইয়াতে নতুন কৰি এখন ৰেষ্টুৰেণ্ট হৈছে কলকাতা ফুডছ বুলি, চবে কৈ আছিলে বহুত ধুনীয়া হয় আৰু তাৰে স্পেচিয়েলি চিলি চিকেন বহুত বেছি ধুনীয়া। মই তাতে খাব যাওঁ বুলি ভাবি আছোঁ। ফাৰ্ষ্ট টাইম উঠোঁতে কি কৰিছিলা তুমি মোক? এইখন আছে ইয়াতে পাৰ্কৰ ওচৰত। পাৰ্কৰ এই ৰাস্তাটোৱেদি আহিলে আপোনালোকে এনেকৈ দেখা পাব, এনেকৈ আহি ধুনীয়াকৈ কলকাতা ফুডছ। আৰু এইখন ৰেষ্টুৰেণ্টখন নতুন হয়, বেছি মাহ হোৱা নাই, আই থিংক লকডাউনৰ মাজত ষ্টাৰ্ট কৰিছে। ময়ো ফাৰ্ষ্ট টাইমটো আহিছোঁৱে, চ' ভিতৰত গ'লেহে গম পাম কেনেকুৱা কি হ'ব। আৰু মানুহ চানুহ দেখা পাই কেনে ভাল টাইপে লাগিছে তেতিয়াৰ পৰা। দূৰৰ পৰাই যিখিনি দেখিছোঁ ৰখি আছে আৰু মই ইফালেদি আহিলেও আগে পিছে বহুত ভিৰ দেখাই পাওঁ। ভিতৰত মেনুখনটো আছে, লগতে বাহিৰতো দামবিলাক দি থৈ দিয়া আছে, কোনোবা আহিলে খাব পাৰে। আৰু প্ৰব্লেমটো মোৰ ইয়াতে কি হ'ল যে ইমান লাউড মিউজিক আছিলে, তো মই গোটেইখিনি মিউট কৰি নতুন কৰি ভইচ এড কৰি দিব লগা হ'ল। খানা অৰ্ডাৰ দিয়া আমাৰ হৈ গ'ল, জাষ্ট দি দিলোঁ চিলি চিকেন, এগ চাওমিন 2টা আৰু ফ্ৰাই ম'ম' 1 প্লেট। কাৰণ 1 প্লেটে লৈছোঁ, যিহেতু আমি দুজনী আছোঁ আৰু ইমান সোপা এগালমান বস্তু খাব নোৱাৰিম, পেট ভৰ্তি হৈ যাব। সেইকাৰণে এনেই অৰ্ডাৰ দি এতিয়া অকণমান বহি দিছোঁ আৰু মানুহো হৈ আছিলে। এতিয়া আহিব আৰু চাগে আমাৰ খানাখিনি সোনকালে আহি পালে হৈ যায়। তাই ফোন টিপি বহি আছে, কিবা চাই আছে, ফেচবুক কৰি আছে তাই। এনেই আৰু মুখখন বেছেৰিয়ে ঢাকি থৈ দিছে। তাই কৰোণাৰ কাৰণে ভয় বহুত, সেইকাৰণে মুখখন নেদেখাই বোলে, তো সেইকাৰণে ঢাকি থৈ দিলে। আৰু এইয়া আমাৰ খানাটো আহি পাই গৈছে, ফ্ৰাই ম'ম', চিলি চিকেন আৰু এগ চাও। এতিয়া আমি এটা এটাকৈ বস্তুখিনি ট্ৰাই কৰিলোঁ। প্ৰথমতে ম'ম' চাই ল'লোঁ খাই পেলাই, আৰু ম'ম'টো ভাল বনাইছে। ফ্ৰাই ম'ম', যিহেতু ম'ম' বুলি ক'লে মই বইলটোকে বুজোঁ, কিন্তু ইয়াতে ফ্ৰাই ম'ম'টোও কিন্তু ভাল বনাইছে। এনেই কিছুমানত কি হয়, ফ্ৰাই কৰি দিলে ইমান এটা টেষ্ট নাপায়, কিন্তু ইয়াতে ভাল হৈছে, ঠিক ঠাক। নেক্সট মই এতিয়া চাওমিনটো ট্ৰাই কৰি চাম। আৰু চাওমিনখিনি কেনেকুৱা বা হয়, যেনেকুৱাই নহওক চাওমিন বুলি ক'লে এনেও মই বহুত বেছিয়ে ভাল পাওঁ খাই। তো চাওমিনখিনিও সেইদিনাখন তাতে ভালে বনাইছিলে, আৰু চচটো বেছিকৈ দিলেতো মই এনেও ভাল পাওঁ, বহুত ভাল পাওঁ। লাষ্ট মোৰ চিলি চিকেন ট্ৰাই কৰিছিলোঁ, এয়া চিলি চিকেনখিনি। আৰু চিলি চিকেনখিনি কি অকণমান স্মকি ফ্লেভাৰ এটা হৈ আহিছিলে, বহুত টেষ্টি লাগিছিলে। সেইকাৰণে চাগে স্মকি ফ্লেভাৰ হোৱাৰ কাৰণে বহুত বেছি ধুনীয়া টেষ্টি হৈছিলে। আৰু এতিয়া মই গোটেইখিনি পটাপট শেষ কৰি লওঁ, আৰু তাৰপিছত মই যাম নেক্সট অকণমান বজাৰ কৰিব আছে, সেইকাৰণে এইখিনি খাই লগ পাই আছোঁ আপোনালোকক। আৰু আমাৰ খাই লৈ কেনে হৈ গ'ল, আৰু পেট একদম পূৰা ফুল হৈ গৈছে। আৰু মইতো কৈছোঁৱে ফাৰ্ষ্টে বহুত ধুনীয়া টেষ্টি বনাই, সেইকাৰণে মই ইয়াক ঘৰলৈকেও পেক কৰি লৈ যাওঁ। আৰু তাৰ পৰা ওলাই আমি প্ৰথমতে বাজাৰ ইণ্ডিয়াত গৈছোঁ, আৰু তাৰপিছত আমি ফ্ৰক মই কিনিছোঁ, তাৰ কাৰণে ভিটোত গৈছিলোঁ। সেইখিনি মই দেখাই দিওঁ কি কেনেকুৱা ধৰণৰ কিনিলোঁ, চাই যাব দেই। এয়া আহি পালোঁ বাজাৰ ইণ্ডিয়া। এতিয়া আমাৰ লক্ষী দেৱীয়ে চাহ দিব নে নাই নামো। আৰু তাই বোলে কিবা কিডছৰ পাৰ্টত কাপোৰ বিচাৰি আছে, চলিবলৈ কাৰণে কাপোৰ বিচাৰি আছে। তাই বোলে তাইৰ ফিউচাৰৰ বাচ্ছাৰ কাৰণে নি থৈ দিব, এতিয়াই লৈ গ'লে বোলে তেতিয়ালৈকে কম দামত হৈ যাব, তেতিয়া আকৌ দাম বাঢ়ি যাব নহয় বহুত। সেইকাৰণে তাই এতিয়াৰ পৰা কাপোৰ বিচৰা ষ্টাৰ্ট কৰিছে।
আৰু হৌটো যে মন্দিৰ হয়, বহুত ধুনীয়া বোলে, বাহিৰৰ চবে কয়, মই বাৰু যোৱা নাই, ওপৰৰ পৰা এনেই দেখাই দিলোঁ এবাৰ। আৰু এই কেইযোৰ মই চেণ্ডেল কিনিম, এইযোৰ ফুল ফুল থকা আৰু এইযোৰ ব্লুযোৰ, এইযোৰ মই আমাৰ জেঠীৰ কাৰণে কিনো। জেঠীয়ে ধুনীয়াকৈ ৰাতিপুৱা উঠি মৰ্ণিং ৱাক কৰিব যায় আৰু পিন্ধি যাব পাৰিব। আৰু এই ফুল থকাযোৰ মই এনেই কেতিয়াবা স্কুলত গ'লে পিন্ধি যাম বুলি কিনিম মানে। আৰু যি কি নহওক, কেনেকুৱা বা লাষ্টিং কৰিব নাজানো, কিন্তু হ'লেও মানে এইযোৰ কিনি লওঁ আৰু মোৰ ইমান এটা ভাল লাগিল, সেইকাৰণে কিনি লওঁ। এতিয়া চেণ্ডেল কিনিলোঁ আমি আৰু প্লাষ্টিক লোৱা নাই, প্লাষ্টিক ল'লে পইচা দিব লাগে, সেইকাৰণে কম কৰিম আৰু প্লাষ্টিকটো লৈ। তাই স্কুটিখনত এনেও দিয়ে দিব, সেইকাৰণে কনজুচ আমি কৰি কেনে চেণ্ডেল কিনি হাতত লৈ কেনে স্কুটিত ভৰাই দিওঁ। ওপৰততো মোৰ আছিল ফাৰ্ষ্টটো, এটাতে সোমাই দিছা যে কিয়া? অঁ এতিয়া সোমাই দিবা। অঁ এনেওতো মই ঘৰত সোমোৱাৰ পিছত কিয় তোমাৰ স্কুটিত নোসোমাব? হা হা। আমি মানে আমাৰ লগত প্লাষ্টিক আছিলে ন, খোৱা বস্তু পেক কৰি অনাত, সেইকাৰণে ইয়াতে দিছোঁ। কনজুচনি কৰি কেনে লাভ হৈছে, মানে কৰিবই লাগে। যিহেতু আমি ভাল টপ নাপালোঁ, সেইকাৰণে এতিয়া আমি যাই আছোঁ V2ত, আৰু এতিয়া সময় 2:45 হ'ল। মই আহি পাই গ'লোঁ এতিয়া V2। ইয়াতে আমি চাম কেনেকুৱা কি টপ আছে কি নাই। হা দেইজি, মোৰ কিন্তু কিবা এটা ভাল লাগছে কালাৰটো। আৰু ইটো আজিও আহিছোঁ ফ্ৰক ট্ৰাই কৰিব কাৰণে, কিন্তু কেনেকুৱা হয় মোৰ তাত, মানে কেনেকুৱা একদম বেচৰা দেখাটো হ'ব দে। আৰু এতিয়া পে'মেণ্ট কৰি দিওঁ। আৰু ইমান যে দাম কাপোৰ চাপোৰবোৰৰ, মানে মোৰ একদম বুকু, কিডনী, হাৰ্ট, লিভাৰ চব মানে এটেক আহি যায় একদম পূৰা। যি আছে দাম সোপা বস্তুৰ দেখা পালে, তথাপিও আৰু কি কৰিম, পিন্ধিব লাগিলেতো কিনিব লাগিবই। সেইকাৰণে এয়া মাৰোঁ আৰু পাছৰ টোফ মাৰোঁ নামাৰোঁ কৰি উপায়তো নাই আৰু। যাওঁ আৰু এতিয়া ঘৰত ধুনীয়াকৈ ওলাই দিওঁ। মই আহি পালোঁ ঘৰ, আৰু এইটো ফ্ৰকটো, এইটো মই আজি তাৰে পৰা V2ৰ পৰা আনিছোঁ, মানে এই ফ্ৰকটো। সেইকাৰণে মই পিন্ধি ভিডিঅ'টো বনাই দিলোঁ। আৰু কাৰণ কিয়, মই মানে কাপোৰটো কিনিলোঁ, কিন্তু কোনটো কিনিছোঁ সেইটো আপোনালোকক দেখুওৱা নহ'ল, সেইকাৰণে মই ভাবিলোঁ পিন্ধিয়ে ভিডিঅ'টো বনাই দিওঁ। যদি আপোনালোকৰ ফ্ৰকটো ভাল লাগে তেতিয়া কমেণ্ট কৰি জনাই দিব, আৰু বেয়াও লাগে যদি তথাপিও কমেণ্ট কৰি দিব। আজিলৈ মই ভিডিঅ'টো ইয়াতে সামৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ ফেমিলি আৰু ফ্ৰেণ্ডৰ মাজত, আৰু চেনেলটো প্লিজ মোৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। নমস্কাৰ।